Okay guys, good morning. আৰু এতিয়া মানে গৈ আছিলো টাউনৰ ফালে আৰু মেইন কথা কি হ'ল KFC ওপেন হৈ আছিল আজি পুৰা তাত বোলে ভিচি লাগি আছে এতিয়া আমি ফাৰ্স্ট টাইম এটা কাম আছিল এফালে গৈ লওঁ তাৰ পিছত আমি ক'ত গৈ আছো আৰু আজি চাগে তাত ইমান সময় নহব যেহেতু বহুত ভিৰ লাগি আছে জাষ্ট এনে ইফালে এবাৰ ওলাই যাওঁ তো দেখা যাওক কি হয় আৰু তাত কেনেকুৱা কি ডেকোৰেশ্যন কৰিছে আপোনালোকক বাহিৰৰ পৰা দেখাম ভিতৰৰ ফালে যেনেকৈ সময় নহব চাগে আজি বাকী ভিৰটো কমি লওক তাৰপিছত আৰামত আপোনালোকক ভিতৰখন দেখাম এদিন গৈ পেলাই তো দেখা পাইছে এইখনে আছিলে KFC খন আৰু ক'ত মানুহ ভিৰছি তেনেকুৱা নাই আৰু ইফালে পুৰা একদম ডেকোৰেশ্যন কৰি থৈছে আৰু ফিটা কাটি কৰি শেষ হ'ল মানে আমি চবতকৈ লাষ্টতে আহি পাইছোঁ আৰু ধুনীয়াকৈ মানে ডেকোৰেশ্যন কৰি থৈছে দেখা পাইছে অ'কে গাইজ গুড ইভিনিং আৰু এতিয়া মানে দুইটা ওলাই আহিলে এটা ধুনীয়া জেগাত যাবৰ কাৰণে আৰু ক'ত যাম মানে এইটো জেগা আছিলে মাছ পাতৰিত আৰু তাত এটা ধুনীয়া বস্তু বনাইছিলে মাঘ বিহু টাইম যিহেতু এতিয়া গম পাইছে আৰু তাত এটা ধুনীয়া হালিঘৰ বনাইছিলে আৰু হালিঘৰটো মানে কি ষ্টাইলত বনাইছে আপোনালোকক মই এতিয়া কৈ নিদিওঁ নহ'লে ভিডিঅ'টো চাই ভাল নাপাব মই তাত গৈ পেলাই আপোনালোকক দেখাম আৰু আজি তেনেকৈ মটৰ ব্লগ কৰা একো হোৱা নাইকিয়া মানে একচুৱেলি মোৰ গম পাইছিলে মাউণ্টটো মানে ভাঙি গৈছিলে হেলমেটৰ তো মাউণ্টটো আহি গ'ল কেমেৰাটো তেনেকৈ লগত নানিলোঁ সেইকাৰণে মই মোবাইল দি বনাই আছিলোঁ বাকী মই আপোনালোকক হালিঘৰটো দেখাই আছিলোঁ গতিকে চাই থাকিব দেখা পাইছে এইটো আছিলে মোৰ নতুন মাউণ্টটো আৰু এতিয়া পুৰা হেলমেটৰ লগত পুৰা একদম মানে মাউণ্টটো কালাৰ মিলাই কৰি লৈ আহিছোঁ আৰু এইফালে আছিলে আমাৰ সুদীপ্ত প্ৰাণ শৰ্মা কেনেকুৱা একদম মজা লগাই আছিলোঁ কেমেৰাটো মানে একচুৱেলি মই কেমেৰাটো আনিছিলোঁ পাহৰি থাকিলোঁ কেমেৰাটোৰ কাৰণে তো এতিয়া দেখাই আছোঁ আপোনালোকৰ মটৰ ব্লগত আহি পাই গ'লি যিটো মানে হালিঘৰ কথা কৈ আছিলোঁ আৰু হালিঘৰটো ওচৰতে আছিলে হালিঘৰটো বনাইছিলে মৃত্যুঞ্জয় মন্দিৰটো গম পাইছিলে মৃত্যুঞ্জয় মন্দিৰৰ কথাটো গম পাইছে বহুতে বস্তু দেখা পাইছে ধুনীয়াকৈ বনাইছে হালিঘৰটো আৰু এইটোৱে আছিলে মেইন হালিঘৰটো বহুত ধুনীয়াকৈ বনাইছে আৰু এনেকুৱা মানে বনোৱাটো ন বহুত কষ্ট হয় আৰু মেইন গেটটো ধুনীয়া লাগিছে দেখি পেলাই আৰু গাইজ দেখা পাইছে সেইটো বহুত ধুনীয়া লাগিছে কেইদিন লাগিছে বনাওঁতে 20 দিনমান লাগিছে এইফালে দেখা পাইছে লটাৰী টিকেটো চলি আছে লটাৰী টিকেট কিমান 10 টকা 10 টকাকৈ ন তো মই এটা ল'ম যদি লাগে কি পাওঁ নাজানো আৰু গাইজ কেছটো কি হ'ল ইয়াত হালিঘৰটো বনাওঁতে মানে সুধিছিলোঁ 20 দিন লাগিছে 20 দিন লাগিছে হালিঘৰ আমাৰ এইফালে পূৰা একদম ল'ৰা চিনেমেটিক লোৱাত ব্যস্ত হৈ আছে মানে গোটেইখিনি মানুহ গাঁৱৰ মানুহে মিলি পেলাই বনাইছিলে আৰু সি কিবা কিবি সুধি আছে আৰু গম পাই মটৰ ব্লগাৰ আমি তেনেকৈ সুধিব মানে অকণমান প্ৰব্লেম হয় সেইকাৰণে ইমান দেখা হৈ থকা নাই যিহেতু কিন্তু এটা বস্তু ভাল লাগিছে ন যিখিনি কষ্ট কৰে ন গাঁৱৰ মানুহবিলাকে সেই বস্তুটো ভাল লাগে আৰু এই বস্তুটো সদায় গাঁৱৰ জেগাতে পোৱা যায় যিমানেই যি জেগাত নাথাকক কিয় এইকেইটা দিন সঁচাই বহুত ভাল লাগে আৰু মই ফ্ৰণ্টৰ পৰা ইয়াৰ ভিউটো এবাৰ দেখাই আছিলোঁ হয়তো গোপ্ৰত কিমানখিনি দেখা পাইছে নাজানো ন একদম ৰিয়েলত ন বহুত ধুনীয়া লাগিছে আৰু যিমানটো হাইটত বনাইছে ন এইখিনি কেনেকৈ বনাইছে এই বস্তুটো মই ফাৰ্ষ্টৰ পৰা চাব মন আছিলে কিন্তু উপায় নাই আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এবাৰ আপোনালোকে এবাৰ চিনেমেটিক শ্বটটো এনজয় কৰক ধুনীয়া বস্তু দেখাই আছিলোঁ এতিয়া ইয়াত ধুনীয়াকৈ লাইটিং দিছে আৰু লাইটিংটো চাওক এবাৰ আৰু ইয়াত যিটো লাইটিং দিছে লাইটিংটো বহুত ধুনীয়া লাগিছে মানে মৃত্যুঞ্জয় মন্দিৰত এনেকুৱা এটা লাইটিং দিছিলে তো সেই লাইটিংটো ইয়াতো দি দিছে দেখি বহুত ধুনীয়া লাগিছে আৰু গাইছ ইয়াৰ নাইট ভিউটো দেখা পাইছে পূৰা মানে যিকেইটা লাইটিং লগাইছে ন ওপৰত আৰু মৃত্যুঞ্জয় মন্দিৰটো মানে তেনেকুৱা লাইটিং আছিলে আৰু মেইন গেটটো আছিলে এইটো আৰু ইয়াতে মানে বহুতখিনি মানুহে কষ্ট কৰি পেলাই 20 দিনমানৰ ভিতৰত এইটো কমপ্লিট কৰিছে কিন্তু এতিয়াও বেক চাইডে কমপ্লিট হোৱা নাই সেইকাৰণে বেক চাইডে তেনেকৈ ইমান দেখুওৱা নহ'ল বাকী এতিয়া হৈ গ'ল যাবৰ টাইম দেখা পালে আপোনালোকে মৃত্যুঞ্জয় মন্দিৰৰ মানে যিটো এটা হালিঘৰ ৰূপত মানে মেজিঘৰ হিচাপে যিটো বনালে বহুত ধুনীয়া লাগিছে আৰু ইয়াৰ মেইন বস্তুটো বেছি ভাল লাগিলে ৰাতিৰ যিটো ভিউটো ন আৰু যদি পাৰোঁ মাঘ বিহুৰ দিনাখন ৰাতি আহিম কিন্তু এইটো পচিবল নহয় যিহেতু নিজৰ জেগাত চবেই খানা খাবই সঁচাকৈ বহুত ভাল লাগিলে আৰু এইটো জেগা কি হয় মাছ পাথৰি মানে হালিঘৰটো বনাইছিলে মাছ পাথৰিৰ ছাইডত আৰু এইফালে মানে ৰাস্তাটো অলপ বেয়া হ'ব পাৰে কিন্তু হাইৱেৰ পৰা বেছি দূৰ নহয় তো আপোনালোকে আহি পাৰিলে এপাক চাই যাবহি আৰু ইয়াৰ যিখিনি মানুহ আছিলে ন মানুহখিনি সঁচাকৈ ভাল লাগিলে মানে প্ৰথম সোমাই আহোঁতেই গোটেইখিনি এনেকৈ মানে কিবা সুধিলে কৰিলে ধুনীয়াকৈ বুজাই কৰি দিছিলে সঁচাকৈ এই বস্তুটো ন আমাৰ অসমীয়া মানুহৰ ন এই বস্তুটো বহুত ভাল লাগে বিশেষকৈ মোৰ মানে বহাগ বিহু আৰু মাঘ বিহুটো বেছি ভাল লাগে যিহেতু মাঘ বিহুৰ টাইমত হালিঘৰ বুলি মানে এটা ব্যস্ততাৰ মাজতে পাৰ হৈ গৈছিলে দিনবোৰ কিন্তু এতিয়া সময়ৰ অভাৱৰ কাৰণে আজিকালি এইবিলাক কৰিব নোৱাৰা হ'লোঁ একো নাই আৰু
যিটো বস্তু আপোনালোকক দেখালোঁ এবাৰ কমেণ্টত জনাব কেনেকুৱা পালে। বাকী আজি ব্লগটো তেনেকৈ বেছি লম্বা নহ'ব, যিহেতু তেনেকুৱা মটৰ ব্লগিং কৰা হোৱা নাছিলে একচুৱেলি। মানে মোৰ এডপ্টাৰটো মই কেমেৰাটো অনা নাছিলোঁ বুলি ভাবিছিলোঁ, কিন্তু কেমেৰাটো লগত আছিলে, কিন্তু এডপ্টাৰটো লগত নথকাৰ কাৰণে এক্সটাৰ্নেল মাইক ইউজ কৰিব পৰা নাই, তো সেইকাৰণে অলপ নইজটো আহিব পাৰে। তো মই আপোনালোকক যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেলেগ কোনো প্ৰেছ কৰিবলৈ নাপাৰিব। তো টিল দেন টাটা বাই বাই।